Hello guys and welcome to back to YouTube channel. মই নেপ মই YouTube channel আপোনালোক স্বাগতম জনাইছো তো মোৰ ভাল আপোনালোকৰো ভাল এতিয়া সন্ধিয়া 4:30 মান হ'ল তো শুইছো উঠি গলো তো আজি ঘৰ আমাৰ পুথিপাত আছে মাঘৰ লাষ্টৰ আগদিনাখন তো মাঘৰ মাহত আমাৰ পুথিপাত কৰোঁ তো তেনেকৈ আজিও কৰিব ওলাইছে তো আমাৰ ঘৰত প্ৰস্তুতি চলি আছে পুথিপাতৰ তো দেখুৱাই আছো কি হৈ আছে কি হোৱা নাই তো পলক ভিডিঅ'টা একদম ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একদম এণ্ডলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ গাইজ ভকত কেইজনক ভাত খুৱাব সেইকাৰণে চব্জি কাটিছে ফুলকবি ওলকবি ৰঙালাও অমিতা চব্জি পনীৰ মটৰ তো চব দেখুৱাই আছে একদম মাহ প্ৰসাদ তিয়াই থৈছে তো বাহিৰত পুথি পৰিব তো ইয়াতে থৈছে আৰু একে হ'ব বাহিৰত আৰু ইয়াৰ চাকি দিলে আমাৰ মন্দিৰটো তো একদম চাই থাকক ভিডিঅ'টো গাইজ এই হ'ল পনীৰ এই চাওক পিচকৈ কাটি থৈছে পনীৰ মিনি ভুজিয়া চাহৰ লগত দিবৰ কাৰণে এই হ'ল মিনি ভুজিয়াৰ পেকেট এই হ'ল বুন্দিয়া ভুজিয়া একদম মেইন এই বুন্দিয়া আৰু এই হ'ল ভুজিয়া এই হ'ল লাড়ু আৰু পিঠা আছে পিঠাকেইখনত দেখুৱাই আছে এই হ'ল পিঠা এয়া চাওক কি ধুনীয়াকৈ উঠিছে পিঠা গাইছ এইটো আমাৰ ঘৰত নতুনকৈ লোৱা হ'ল মেচিনটো বহুতে জানে চাগে আৰু বহুতে নাজানে তো দেখুৱাই আছো কিনো মেচিন গাইছ এই মেচিনটো মানে কণী ফুকুৱা হয় মেচিনটোৰ ভিতৰত কেনেকুৱাকৈ আছে মই আপোনালোকক পুৰা দেখুৱাইছোঁ চাই থাকক এনেকৈ ভিতৰত কণী থাকে এইটো টাৰ্কিৰ কণী হয় এছক কোনোবাই যদি দেখা নাই এইটো টাৰ্কিৰ কণী আৰু এইটো হ'ল হাঁহৰ কণী আৰু ইয়াত নাম্বাৰ লিখা আছে আমাৰ ফেমিলি মেম্বাৰৰ নাম্বাৰ লিখা আছে এইটো মানে আই থিংক 12 ঘণ্টাৰ মূৰে এইটো যেটো ইফালে তলত দি কৰি দিব লাগিব তাৰপিছত আকৌ এনেকৈ উল্টি হিচাপে তাৰপিছত আকৌ এনেকৈ ৰটেশ্যন কৰিব লাগিব তাৰপিছত এইটো হ'ল লাইট আৰু এখন সৰু এটা মেচিন দৰে ফেন এখন আছে এইটো হ'ল মেচিনটো মানে ফেন আৰু এইটো হ'ল ৱাটাৰ এই ৱাটাৰখিনি অকণ মানে লেতেৰা হৈ গৈছে বহুত দিন থাকে তাৰপিছত ফেন নেকি এইটো ফেন তাৰপিছত হ'ল ফেন এইটো এটা থাকিব লাগে কিয় নাথাকে কিন্তু নাজানো আৰু এইটো থাকে তাৰপিছত এই চাওক পুৰা লিখা থাকে আৰু ইয়াত চাবলৈ ভাল যে কোনটো কণী হ'ব বা কোনটো কণী নহয় ইয়াত মানে ৰঙা কেলছ আহি যায় 2 দিনমান পিছতে এতে ৰঙা এটা কেলছ আহি যাব এটা বুজি পাম যে এইটো কণী ভাল তো এনেকৈ হৈ যায় প্ৰথমবাৰ দিছোঁ মামাহঁতৰ কণীকেইটা এই হ'ল টাৰ্কিৰ কণী কোনোবাই যদি দেখা নাই ইয়াক টাৰ্কিৰ কণী তো একদম মজা আৰু ইয়াত লিখা থাকে কোনটো কণী কিমান দিন এই চাওক এইটো আই থিংক মুৰ্গীৰ কণী 1 মাহ তাৰপিছত হাঁহৰ কণী 22 দিন তাৰপিছত টাৰ্কিৰ 28 দিন লাগে আই থিংক এয়া চাওক আৰু যদি কাৰোবাক যদি এই মেচিনটো লাগে কণ্টেক্ট কৰিব পাৰে আৰু কমেণ্টত দিব পাৰে তেতিয়াহ'লে কৈ দিব পাৰিম এইটো আমাৰ ঘৰতে বনোৱা হৈছে মেচিনটো এই চাওক পুৰা কণী ফুকুৱা মেচিনটো আমাৰ ঘৰতে বনোৱা হৈছে চাওক মানে বেছি আই থিংক বেছি লাইন নাখায় এইবাৰ প্ৰথম দি পাইছোঁ আৰু একবাৰ মামাহঁতৰ ঘৰত দিছিলে মামাহঁতৰ ঘৰত যদি একবাৰ ফুকাইছিল আৰু এইবাৰ দি পাইছোঁ 500 কিবা MB লাইট লাগে আৰু ফেনখন আৰু এই দুটাই আৰু তো পলক বাহিৰত এতিয়া কি প্ৰস্তুতি হৈছে আপোনালোক দেখুৱাই দিওঁ এনেকৈ সজোৱা হৈছে গাই এসব কি ধুনীয়াকৈ সজোৱা হৈছে আমাৰ বাহিৰ চাইডটো পুঠি পৰিব তো সেইকাৰণে পাৰিটোতে এখন আমাৰ বাহিৰ চাইডটো কি আছে আইটেম আছে দাইল চব্জি পনীৰ তৰকাৰী শুকান আলু ভাজি বেঙেনা ফ্ৰাই পাপৰ চাহৰ লগত আছে বুন্দিয়া ভুজিয়া লাড়ু পিঠা বিস্কুট একদম খাবার ডগে হয় তো ইয়া আপুনি মানে তো গাখীৰ বহাই দিলে আৰু আই পাপাও হৈছে কেইজনী কিনে গাখীৰ চাখীৰ গৰম কৰি থৈ দিলে আৰু ৰেডি কৰি থৈ দিলে তো 50% হ'লে ভকত কেইজন আহিলে আৰু পুথি পৰিলে একদম 50% মানে 100% হৈ যাব আৰু তো গাইজ ফাইনেলি চুটি পিন্ধি একদম ৰেডি হৈ গ'লো আৰু গ্লাছত দেখুৱাই দি আহিছোঁ কেনেকুৱা লগা আহিছে একদম কমেণ্টত ক'ব দেই চুটি পিন্ধি একদম তেতিয়া সৰু হৈছে অকণ ৰেভলিউশ্যনটো নাই ডাঙৰ একদম হলম তো পিন্ধাত হৈছে নহ'লে বা মই নাজানো নিজে পিন্ধিছোঁ আৰু তো গাইজ হ'ল মোৰ ফাইনেল লুক সলাই দিলোঁ সেইখন অকণ চুটি হয়তো এখন অকণ লাম্বা হৈ কেনে পিন্ধি দিলোঁ তো এয়া চক সলাই দিলোঁ আৰু চক এখন গামোচাখন একে আছে গামোচাখন এক্সপ্লেইন কৰা নাই আৰু দীঘল চাৰ্ট পিন্ধিছোঁ ঠাণ্ডা লাগিব পাৰে ইমানে থাকিম ভকত আহি পেলা চাকি
তোমাৰ ভোটখিনি বিলকুল নক'লে কৰাৰ কাৰণে আমাৰ অধমক যি গুৰু দায়িত্ব দিলে আপোনালোকৰ আজ্ঞা আমি অধমে শিৰোধাৰ্য কৰি কাৰ্যসূচী কৰিছোঁ। কৃষ্ণ তোমাৰ শৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিছে হৰি ৰাম কৰিতে বেয়া নাপাব। আমি আৰম্ভণিতেই আমি যিখিনি মংগলাচৰণ গালো নাই তাত দ্বিতীয়তে মই ভাগৱত মূৰ্তিটো গালো। ক'ত কি আছে এইটো মূৰ্তি কিন্তু প্ৰথমা দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰা হৈ উৰুদয় নহয়। তাৰপিছত তাৰ আগতেই আমি অন্তৰতে হয়তো সামাজিকভাৱে মুকলিভাৱে গাওঁ, আজি হয়তো গাঁও নাই মই ওম নমো ভগৱতে বাসুদেৱায়। ভাগৱতটো এই গোটেই ভাগৱতত পোৱা নাযায় কিন্তু পুৰণা গিলা ডাঙৰ কাহিনী এইটো। কৃষ্ণ ওৰাম দেৱৰ শৰত যিটো অংশ এৰি ব্ৰহ্মা পাছে হুয়া ভূমি পাওঁ আচন্ত কৰিয়া হৈল পবিত্ৰ স্বভাৱ। বিষ্ণুৰ ভৱন পাই ব্ৰহ্মাই হংসজন এৰি চৰণে নিজৰ চৰণে নিজে নিজে গতি কৰি আছে। এৰাম ওৰাম ধৃতি বস্ত্ৰ পিন্ধি সবে হৈলা এক শাৰী লোক দুৰ্গতি নাম দৰ দিয়া দেখা বিস্তৰ ৰিলা মেঘ যেন বলুকা Guys, finish all. Hare Ram, Finish. যদি বেলেগ বস্তু বেলেগ মিঠা নাখাব আপোনালোকে অলপ পেটটো খাব। টেঙাটো মান Guys, this is it. আমাৰ তোৰ অধমৰ একো নাই দেচোন, তোমাৰ আইৰতে চলি আছো। বিদায়। তো গাইজ পাছত খাই একদম বাগাত দি দিলোঁ। এতিয়া 11:30মান হ'ল। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু পুথিৰ পৰা মানুহজন হ'ল ধৰ্মেন্দ্ৰ ৰাগবংশী, বহুত ভাল পঢ়ে। তো গোটেইখিনি শুনাব নোৱাৰোঁ, ভিডিঅ'টো দীঘল হৈ যাব। তো আজিলৈকে বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট। তো আজিলৈকে টিল বাই বাই।